গুড ইভিনিং। আজি ইভিনিঙত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি নৱমী হয়, প্ৰথমতে শুভ নৱমী। আৰু মই আজিহে দুৰ্গা পূজা চাব যাব ওলাইছোঁ, কাৰণ ইমান দিনে মোৰ ঘৰতো ল'ৰাৰ জন্মদিন উপলক্ষে পূজা এভাগ আছিলে, তাতেই লাগি থকাৰ কাৰণে মই পূজা চাব যোৱা নাছিলোঁ। আৰু আজি ফ্ৰী হৈছোঁ, সেয়ে যাব ওলাইছোঁ। ভাবিলোঁ মা দুৰ্গাৰ ওচৰত অকণমান সেৱা এভাগ জনাই আহোঁ। আৰু তাকে যাব ওলাইছোঁ। ঘৰৰ ওচৰৰ আমাৰ ল'ৰা ছোৱালী গোটেই মহিলাখিনিৰ লগত যাব ওলাইছোঁ। আৰু আধা বাটতে হাজবেণ্ডকো লগ পাম, তেওঁ অফিচৰ পৰা বাহিৰে আমি তাতে লগ হৈ ল'ম। আৰু তাকে এতিয়া আমি মোৰ ল'ৰা লৈ বাকী ওচৰৰ মানুহখিনিৰ লগত যাব লৈছোঁ। আৰু ক'তনো পূজা চাওঁ, তাকে আপোনালোকক দেখুৱাই যাম অলপকৈ, যিমানখিনি পাৰোঁ। চাই থাকিব ভিডিঅ'টো। এতিয়া আমি সকলোৱে খোজকাঢ়ি গৈ আছোঁ। এইখন হৈছে মোৰ ঘৰৰ ওচৰতে ভৱানীপুৰ পূজা মণ্ডপ, আৰু ইয়াতে সেৱা এটা লৈ ল'লোঁ আৰু এতিয়া নুনমাটিলৈ যাম। এতিয়া আমি টেম্পুত উঠি নুনমাটি গৈ আছোঁ। নুনমাটি পূজা মণ্ডপ পাই গ'লোঁ এতিয়া। অৰ্জুন ধৰি লোৱা ধুনু হাতত। এতিয়া আমি ছেক্টৰ 2 পূজাস্থলীলৈ আহি গ'লোঁ, আৰু ইয়াতে পাৰ্ক এখন আছে। ইয়াতে অলপ ইহঁতক খেলাওঁ বুলি ভাবিছোঁ, আৰু বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। হাই কৈ দে, অৰ্জুন হাই কোৱা। এতিয়া আমি আজিৰ এই নৱমী আৰতি অনুষ্ঠানটি আৰম্ভ কৰিম। সকলো ৰাইজকে আমাৰ হাজবেণ্ড এতিয়া আহি গ'ল, আৰু আমি এতিয়া ফুচকা খাই আছোঁ। লাহে এতিয়া আমি বিৰিয়ানী আনিছোঁ, বিৰিয়ানী খাম না ধুনু। কি খাবা? এই কেনেকৈ খাইছোঁ চা। আমি এতিয়া চোনচালি ঘাটৰ ফালে গৈ আছোঁ। ল'ৰাক লৈ আমি যোৱাটো ভাল বুলি নাভাবিলোঁ, আৰু আহি আমি এতিয়া চাওমিন খাব লৈছোঁ। কি খাবা? এতিয়া ধুনুৰ চাওমিন প্লেট আহি গ'ল, আৰু সি খাই আছে। আমাৰো চাওমিন প্লেট আহি গ'ল, আৰু আমি খাই লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। দুদিনৰ ভিডিঅ' দেখালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনে পালে লাষ্টত কমেণ্টত জনাব নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই।